নমস্কাৰ, মই একচুৱেলি অলপমান সুস্থ হৈছোঁ। মোৰ অপাৰেশ্যন যেতিয়া হৈ গ'ল, ধৰি লওক আজিৰ পৰা 5-6 দিন হৈ গ'ল, তেতিয়াতকৈ এতিয়া যথেষ্টখিনি সুস্থ হৈছোঁ। গতিকে মই ভাবিছোঁ ভিডিঅ' এটা বনাওঁ মানে মই ভিডিঅ' বনাওঁ কিয়? মই ভিডিঅ' দুটা কাৰণত বনাওঁ। প্ৰথম কাৰণটো হ'ল আপোনালোকে ভাল পাওক বুলিয়ে বনাওঁ। দ্বিতীয় কাৰণটো হ'ল মই বনাওঁ কি মই প্ৰত্যেকটো মানে আগৰ পৰা বহুত এনেকুৱা কিছুমান মুহূৰ্ত মিছ কৰিছোঁ, যিবোৰ মই যদি আজি ধৰি ৰাখিলোঁহেঁতেন ভিডিঅ' আকাৰে কেতিয়াবা আগতে, তেতিয়াহ'লে চাগে মই মানে কি আৰু কেতিয়াবা ভাল লাগে এইবোৰ ৰিমাইণ্ড কৰি পেলাই। এতিয়া চেনেল খোলা 2 বছৰমান হ'ল। এতিয়াও মই মোৰ আগৰ ভিডিঅ'বোৰ চাই থাকোঁ মাজে মাজে, ভাল লাগে মোৰ আগৰ মুহূৰ্তবোৰ চাই পেলাই। এইটো ভিডিঅ'ও বনাইছোঁ মই সেই উদ্দেশ্যেৰে। ই এক প্ৰকাৰে হয়তো মোৰ কাৰণে সজাগতা হ'ব পাৰে, মোৰ কাৰণে সাৱধানতা হ'ব পাৰে, আৰু হয়তো কাৰোবাৰ আন কাৰোবাৰো ই সহায় কৰিব পাৰে। অপাৰেশ্যন হৈ গ'ল। অপাৰেশ্যন হৈ যোৱাৰ তাৰ আগৰ অকণমান একদম চমুকৈ যিখিনি মোৰ ষ্টাৰ্টিঙৰ পৰা যিখিনি কাহিনী মই চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ। মানে হ'ল মোৰ কিডনী ষ্ট'ন হৈ গৈছিল প্ৰায় 2 বছৰ আগতে। তাৰপিছত মই কি কৰিছিলোঁ, প্ৰথমতে এল'পেথিক ঔষধ খাইছিলোঁ। তাৰপিছত মই এনেকুৱা হ'ল, এল'পেথিক ঔষধ খোৱাৰ পিছত 8 দিনমান মোৰ কণ্টিনিউ লেট্ৰিন হোৱা নাছিলে, পায়খানা হোৱা নাছিলে। তাৰপিছত মই কি কৰিলোঁ, বহুত ঔষধ খালোঁ কিবাকিবি, তাৰপিছত নাই মোৰ পায়খানা নহয়। শেষত গৈ পেলাই এটা জাৰ্মান হোমিঅ' এটা মেডিচিনে মোক পায়খানা হোৱাত সহায় কৰিলে। তেতিয়া মই এল'পেথিক ঔষধ খাবলৈ বিৰাট ভয় লগা হ'ল। ভয় লাগি পেলাই কি কৰিলোঁ, মই টোটেলি 2 বছৰ হোমিঅ' ঔষধ খালোঁ। অৱশ্যে এখনৰ পৰা খোৱা নাই, মই কেইবাখনো সলাই খালোঁ। তাৰপিছত 2 বছৰ খোৱাৰ পিছত ভাবিছিলোঁ এই যোৱা 2022 ডিচেম্বৰত মই আল্ট্ৰাচাউণ্ড কৰিম। কিবাকিবি অসুবিধাৰ কাৰণে মই আল্ট্ৰাচাউণ্ড কৰা হোৱা নাছিলে। মই ভাবিলোঁ মই একদম বিহুৰ পিছত কৰিম আৰু। কিন্তু বিহুৰ পিছত বুলি ক'লে বিহুৰ পিছদিনা মই তেজপুৰলৈ আহিলোঁ। দেখিছিলে বিনিক থৈ গ'লোঁ, আৰু ৰাতিলৈ মোৰ অসহ্য বিষ হ'ল। মই ৰাতি হস্পিটেললৈ গৈ পেলাই ইনজেকশ্যন ল'লোঁ। পিছদিনা গৈ পেলাই আল্ট্ৰাচাউণ্ড কৰিলোঁ। তাত দেখা পালোঁ যে মোৰ এটা পাথৰ অলৰেডি 14 mm হৈ গ'ল, যিটো কোনো পধ্যে ঔষধেদি ওলোৱা সম্ভৱ নহয়। সেইটো অপাৰেশ্যন কৰিবই লাগিব। নগাঁও টাউনলৈ আমাৰ কামপুৰৰ পৰা 32 কিলোমিটাৰ হয়, আৰু অকণমান অসুবিধা হয়। যিহেতু তেজপুৰত সুবিধা হয়, তেজপুৰৰ পৰা মা-দেউতাই মাতি পঠালে বোলে, যিহেতু বিনিও ক'লে যে ইয়াতে সুবিধা আছে, আমাৰ ওচৰতে হয় যিহেতু নাৰ্ছিং হোম, গতিকে তুমি ইয়াতে গুচি আহা। অহাৰ পিছদিনাখনে মোৰ দেখিলে বাকীখিনি মোৰ ভিডিঅ' যিসকল চাইছে তাত দেখা পাইছে যে মোৰ কেনেকুৱা কি অপাৰেশ্যন আৰু মই ইমানো বেছি ভয় খোৱা নাছিলোঁ। কি আৰু স্বাভাৱিক ভয় অলপমান লাগিছিলে, কিন্তু স্বাভাৱিকভাৱে আছিলোঁ। চবেই কয় যে লেপাৰস্কপিহে, ইমান কষ্টকৰ নহয় তেনেকৈ বুলি কৈ আছিলোঁ। যিমান সময় যেতিয়া নাৰ্ছিং হোমত সোমাইছিলোঁ, যেতিয়া নাৰ্ছিং হোমত মোক কিবা প্ৰেছাৰ জুখিছিলে, ECG কৰিছিলে, কিবাকিবি সেইবিলাক কৰোঁতে কিন্তু বহুত ভয় লাগিছিলে। যেতিয়া ছেভিং কৰিছিলে, সেইবোৰ এটা সাংঘাতিক মুহূৰ্ত। 5টা বজাত মোক যেতিয়া কৈছিলে যে আপোনাক 5টা বজাত অপাৰেশ্যন কৰিব, তাৰপিছত যেতিয়া মোক অপাৰেশ্যন থিয়েটাৰত সোমোৱাইছিলে, সেই মুহূৰ্তত কিন্তু মই সঁচাকৈ বহুত বেছি ভয় লাগিছে। বহুত বেছি, যেতিয়া ওপৰত মস্ত ইমান ডাঙৰ কিবা লাইট লাগি আছিলে, বহুত ভয় খাইছোঁ মই। সেই মুহূৰ্তত কি মই কেৱল ভগৱানক মাতি আছোঁ। তাৰপিছত এনাস্থেচিয়া দিলে। এনাস্থেচিয়া দিয়ালৈকে সেই মুহূৰ্তলৈকে মনত আছে। তাৰপিছত মই অলপো মনত নাই, কাৰণ ইয়াৰ আগতে মই এণ্ড্ৰস্কপি যিটো টেষ্ট আছে, সেই টেষ্টটোৰ কাৰণে বিৰাট ভয় খাওঁ। মুখেদি পাইপ সোমাই দিয়ে বুলি কয়। মই বোলো নাই, ভগৱানে যদি নকৰক যাতে মই এইটো টেষ্ট। আৰু পিছত মই এনাস্থেচিয়া দিয়াৰ পিছত মই যেতিয়া পিছতহে শুনিছোঁ যে মোৰ মুখেদি বোলে পাইপো সোমাই দিছিলে। মই সেইটো কিন্তু গম পোৱা নাছিলোঁ। বৰ আচৰিত বস্তু দেই, সঁচাকৈ চিকিৎসা বিজ্ঞান কি আচৰিত যন্ত্ৰ। সেইদিনাখন মই তাকে ভাবিছোঁ, এটা আচৰিত এটা বিভাগ। মই ভাবোঁ যদি প্ৰতিৰক্ষা হওক বা ৰেলৱে বিভাগ হওক, যিমানে ডাঙৰ বিভাগ বুলি নকওঁ কিয়, সেয়া বিভাগ নহ'লেও হয়তো কিছুমান মানুহ চলিব পাৰিব, কিন্তু চিকিৎসা বিভাগ সকলোকে লাগিবই, যিমান ডাঙৰ মানুহে হওক বা যিমান সৰু মানুহে নহওক কিয়। আচৰিত লাগে। তাৰপিছত এনাস্থেচিয়া দিয়াৰ পিছত মই সেই মুহূৰ্তবোৰ মনত আছে। মই সম্পূৰ্ণৰূপে এখন বেলেগ পৃথিৱীত গুচি গ'লোঁ। মই একদম কিবা যেন মই পথাৰত ঘূৰি আছোঁ। সাধাৰণতে টোপনি গ'লে যিটো সপোন দেখোঁ, সেইটো নহয়। কিবা এটা সাংঘাতিক এটা বেলেগ অনুভৱ। যেন মই কিবা অলপমান গমো পাওঁ আৰু গমো নাপাওঁ। তেতিয়া মোক কৈছে যে অনুপম, উঠা, মুখ মেলা এনেকৈ বুলি কৈছে। জিভা চাওঁ এনেকৈ বুলি কৈছে। তোমাৰ অপাৰেশ্যন হৈ গ'ল। তেতিয়া অলপ মোৰ মনত পৰিছে যে মই অপাৰেশ্যন থিয়েটাৰতে আছিলোঁ। যেনেকৈ চকমককৈ টোপনিৰ পৰা সাৰ পোৱা যায়, ঠিক তেনেকৈ মই সাৰ পাই যোৱা নিচিনা হৈ গ'লোঁ। তাৰপিছত আনিলোঁ। তাৰপিছতহে মোৰ আৰু এনাস্থেচিয়াৰ পিছত যে টোপনিখিনি ইমান মজা আছিল নহয়। সেইদিনাখন ৰাতি বিনিৰ বহুত কষ্ট আছে, মাৰ বহুত কষ্ট আছে। ৰাতি বিনি আৰু মা থাকিলে তাতে। বাকী দেউতা আৰু কুলদীপ লাগি আছে অনবৰতে। তাৰপিছত
বেচেৰি বিনি মানে মোৰ চেলাইন শেষ নোহোৱালৈকে কি হ'ল আৰু বিনি আহি পেলাই অকণমান কেমেৰা ঠিক কৰি থৈ গ'লহি আহি পেলাই। মই মানে অকণমান হেৰিকৈ বহিছোঁ আৰু জধং মধংকৈ মানে অকণমানতো কষ্টটো পাই আছোঁ অলপমান প্ৰব্লেমটো এতিয়াও, গতিকে ভালকৈ তেনেকৈ বহিব পৰা হোৱা নাই ভালকৈ। ৰাতি বিনিৰ বহুত কষ্ট হৈছে, তাই শোৱা নাই। চেলাইন শেষ নোহোৱাৰ পিছতহে তাই প্ৰায় 2:30 বজাত চেলাইন শেষ হৈছে, তাৰপিছত তাই শুইছে। সেই মুহূৰ্তখিনিক মানে কি ভয়ংকৰ মুহূৰ্ত, মানে অপাৰেশ্যন থিয়েটাৰলৈ এনাস্থেচিয়া দিয়ালৈকে মই অ'কে, তাৰ পিছৰখিনি মানে যুদ্ধ, মানে সাংঘাতিক যুদ্ধ। মই ভাবিছিলোঁ কি এদিন দুদিনতে সুস্থ হৈ যাম নেকি এনেকৈ বুলি ভাবিছিলোঁ, কিন্তু নহয়। দিনাখন ৰাতিপুৱাৰ পৰা পিছদিনাখনলৈকে মই এটোপা পানীও খোৱা নাই মই। তাৰপিছতে মই এনেকুৱা আছে, ডিঙি শুকাই গৈছে মোৰ। তাৰপিছতে পানী খাব নিদিয়ে, কাৰণ বোলে এনাস্থেচিয়া দিছে হয়তো বমি হ'ব পাৰে, গতিকে মানে লাষ্টত পানী অকণ দিয়া বুলি ক'ব নোৱাৰোঁ, খালি মুখেদি মাতটো ওলাই নাহে, খালি এনেকৈ ক'ব লগা হয়। তাৰপিছত আৰু মোৰ আকৌ পানীকণ দিলে কি কৰে, মোৰ ওঁঠখন খালি তিয়াই দিয়ে, মানে ওঁঠখন ভিজাই দিয়ে, আৰু তেনেকেই সান্তনা আৰু। ইফালে বিষ, একেথৰে শুই আছোঁ 2 দিন ধৰি পেলাই চেলাইন লৈ, ইফালে এইটো চাইডে অপাৰেশ্যন, ফুটা আছে এইফালে মোৰ বেকা হ'ব নোৱাৰোঁ। ডক্টৰে নাৰ্ছে আহি কয় যে এইফালে হোৱা, কিন্তু মোৰ ভয় লাগে এইফালে হ'ব নোৱাৰোঁ। ইফালে পাইপ লগাই আছে পেচাবৰ নলীত, মানে সেইফালৰ পৰাও দিগদাৰ। মুঠতে মানে কি ভয়ংকৰ মানে এটা মুহূৰ্ত, মনত পৰিলে এতিয়াও বুকু কঁপি উঠে। আৰু ভোক লাগিছে, কিন্তু খাব পৰা নাই। কিন্তু মানে এটা কথাই ভাল আছিলে, কি এনাস্থেচিয়া জালটো থকাৰ কাৰণে মানে মই টোপনিটো বহুত বেছি ভাল গৈছিলে। আৰু পিছদিনাখন ৰাতিপুৱা ভাগত, পিছদিনাখন দুপৰীয়ালৈ মোক ৰিলিজ দি দিলে, আৰু ডিছচাৰ্জ দিয়াৰ পিছত মানে তেতিয়া সেইখিনিতে মোৰ আৰু এটা সমস্যা হৈছিলে, মানে যেতিয়া পেচাবৰ নলীৰ পৰা পাইপডাল উলিয়াইছে, যন্ত্ৰণা কাতৰ চিঞৰ মাৰিছোঁ, মানে কি ভয়ংকৰ, কি মানে ইমান কষ্ট পাইছোঁ নহয়, মানে কিবা যেন মোক এনেকুৱা লাগিছে কোনোবাই চাটকৈ টানি পেলাই ছিগিছে। মোক গম নাপাওঁ মই কেনেকৈ উলিয়াইছে, সেইটো মই গম নাপাওঁ, কিন্তু মোক খালি কৈছে দীঘল দীঘল উশাহ লোৱা। তাৰপিছতে বহুতৰ কাৰণে এতিয়া মোক যেতিয়া অপাৰেশ্যন কৰাৰ আগমুহূৰ্তত বহুতে কৈছিলে যে চিন্তা নকৰিবি, মই বহুতবাৰ কৰিলোঁ আমুক তামুক কিবা কিবি, কিন্তু মানে কথাটো হ'ল কি হয়তো চাগে এতিয়া যদি এবাৰ কৰাৰ পিছত চাগে সকলোৰে কাৰণে এইটো সহজ কথা হৈ পৰিব পাৰে, কিন্তু মোৰ প্ৰথম অভিজ্ঞতাটো মানে বহুত কষ্ট আছিলে, বহুত কষ্ট। আৰু মই বিচাৰোঁ কাৰো নহওক এনেকুৱা, কোনেও নিজৰ মৰমৰ শৰীৰটো তেনেকৈ আঘাত হ'ব নালাগে। ডিছচাৰ্জ দিয়াৰ পিছত ঘৰলৈ আহিলোঁ, আহি পাছত তথাপিও শান্তি নাই, মানে যি খাব নোৱাৰোঁ, পানী খাব লগা হ'লে, পেচাব কৰিবলৈ যাবলৈ কষ্ট, খোজকাঢ়িব নোৱাৰোঁ, ধৰি ধৰি উঠিব লাগে। আৰু এবাৰ যদি উঠিব পাৰিলোঁ তেতিয়াহ'লে শুওঁতে কষ্ট, আৰু যদি এবাৰ শুব পাৰিলোঁ উঠোঁতে কষ্ট। তাৰপিছত সকলোৰে সহযোগত মই উঠা বহা কৰি মেলি যেন তেন সেই 2মান দিন পাৰ কৰিলোঁ। পাৰ কৰাৰ পিছত অলপমান ঠিকে আছে, কিন্তু তাৰপিছত আকৌ এটা প্ৰব্লেম আহিল কি, শোৱাৰ সময়ত মোৰ বুকুত, যেতিয়া মই শুব লওঁ বুকুত এনেকুৱা মানে এটা বিষ হয়। মই ভাবিছোঁ পাইপ সোমোৱাৰ কাৰণে বিষ হৈছে নেকি, সেইটো আগত বহুত ভয় খালোঁ, শুব নোৱাৰোঁ, মানে ইমান ভয়ংকৰ বিষ হয়। তাৰপিছতে যেনিবা সকলোৱে ক'লে যে অলপমান 2 দিনমানৰ পিছত ঠিক হ'ব বুলি, আৰু সেইটো ঠিক হৈ গ'ল যেনিবা ভগৱানৰ কৃপাত। আকৌ এটা সমস্যা আহিল কি, মোৰ সেই প্ৰথমতে যেতিয়া মই এলোপেথিক ঔষধ খাইছিলোঁ, যিটো প্ৰব্লেম হৈছিলে সেইটো আকৌ প্ৰব্লেম হ'ল, কনষ্টিপেশ্যন, আকৌ লেট্ৰিন নোহোৱা হৈ গ'ল। আকৌ মানে এইদিনাখন নাৰ্ছিং হোমত গৈ পেলাই কিবা কিবি কৰি মেলি এনেমা চেনেমা দিয়াৰ কথা ক'লে, বোলে এনেমা নিদিওঁ, অমিতা চমিতা খাই মেলি পেলাই কোনোমতে দি এতিয়া হৈছে। আগলৈ ক'ব পাৰে কোনোবাই যে লেপ্ৰস্কপিহে, একো নহয়, কিন্তু মানে মই তাকে ভাবিছোঁ যে লেপ্ৰস্কপি দি ইমান কষ্ট পাইছোঁ, যেতিয়া অ'পেন চাৰ্জাৰী হ'লে কিমান বেছি কষ্ট। গতিকে এটাই মই ভাবিছোঁ আৰু মনত এতিয়াৰ পৰা, এই ভিডিঅ'টো মানে মই মোৰ ৰিমাইণ্ডাৰৰ কাৰণে ৰাখিছোঁ, মই এইটো ভিডিঅ' যে ভৱিষ্যতে যদি কেতিয়াবালে মানে এইটো ভিডিঅ' চাম, তেতিয়াহ'লে মনত পৰি যে মই জীৱনটোক লৈ পেলাই মই খেল নেখেলোঁ, সাৱধান হ'ম। মানে কাৰণকেইটা হ'ল, মেইন কাৰণ হ'ল পানী কম খাওঁ, সময়মতে পেচাব নকৰোঁ, ভোক লাগিলে সময়মতে নাখাওঁ। সেই প্ৰব্লেমবিলাকৰ কাৰণে একচুৱেলি এইটো বেছি হয়, গতিকে এইটো ক্ষেত্ৰত বিৰাট সাৱধান হ'ম। লগতে আৰু আনুষংগিক কিছুমান ধৰি লওক, পানীটো কণ্টিনিউ 3 লিটাৰ খাম বুলি একদম মানে ভাবি লৈছোঁ মনতে। আৰু
ৰাতিপুৱা সোনকালে উঠি অলপমান খোজকাঢ়িবলৈ কাঢ়িবলৈ চেষ্টা কৰিম মানে শাৰীৰিক মুভমেণ্ট বহুত বেছি প্ৰয়োজন আমাৰ শৰীৰটোৰ কাৰণে এতিয়া লাহে লাহে অনুভৱ কৰিছোঁ মানে মোৰ যিবিলাক মানে প্ৰব্লেম আছিলে সেইবোৰ মই যেতিয়াই মই খোজ কাঢ়িব লৈছোঁ তেতিয়াৰ পৰা বহুতখিনি কমি গৈছে গেছ চেছৰ পৰা আদি কৰি কনষ্টিপেশ্যনৰ যিবিলাক প্ৰব্লেম আছে গতিকে মই মানে অনুভৱ কৰিছোঁ যে কিমান প্ৰয়োজন আমাৰ শৰীৰটোক অলপমান মুভমেণ্টৰ কিমান প্ৰয়োজন গতিকে যিমান পাৰোঁ আৰাম ত্যাগ কৰিম অকণমান কষ্ট কৰিম মানে সেইটো সেই তেনেকুৱা ধৰণৰ আৰু গতিকে মই ভাবিছোঁ আপোনালোকেও ইয়াৰ পৰা অকণমান যিসকলে অনুভৱ কৰিছে প্ৰব্লেমবোৰ অকণমান সাৱধানতা হ'ব ইমান মৰমৰ শৰীৰটো মানে ইমান হানা খোচা কৰি পেলাই মানে কষ্ট নিদিব আমি যদি অকণমান চেষ্টা কৰোঁ অকণমান মানে ছেক্ৰিফাইচ কৰোঁ আৰামখিনি ত্যাগ কৰিব পাৰোঁ তেতিয়াহ'লে আমি বহুত এটা ধুনীয়া জীৱন যাপন কৰিব পাৰোঁ আৰু যদি আমি আৰামক বেছি গুৰুত্ব দিওঁ তেতিয়াহ'লে তেনেকুৱাই হ'ব আৰু মই এতিয়া অনুভৱ কৰিছোঁ যে মই ভাবিছোঁ এতিয়াৰ পৰা মই সুস্থ থাকিম আপোনালোকো সুস্থ থাকক ধন্যবাদ